बाक्सा जिल्लानि मानास माहारियारि हाग्रामानि बासबारियाव दिनै जार्नालिस्ट इउनियन अफ आसामनि 27 बोसोरारि मेल खुंफुंदों। बाक्सा जिल्ला सालबारि महकुमानि बेन्दोंआव थानाय मानास माहारियारि हाग्रामानि बासबारियाव साननैनि हाबाफारिजों खुंनाय जार्नालिस्ट इउनियन अफ आसामनि बोसोरारि मेला गाहामै जोबलाङो। बे मेलाव आसामनि गुबुन गुबुन जार्नालिस्टफ्रा बाहागो लाफैनायखौ नुनो मोन्दों। बे मेलनि गेजेरजों जार्नालिस्टफोरनि माखासे आयदाफोरनि सायाव सावरायनाय जायो। জাৰ্নেলিষ্ট ইউনিয়ন আসামৰ 27 সংখ্যক অধিৱেশন আজি ইয়াতে বৰপেটা ৰোড মানস অভয়াৰণ্যত আমাৰ টুৰিষ্ট লজত আৰম্ভ হৈছে আৰু এইটো আমাৰ প্ৰত্যেক দুবছৰৰ মূৰে মূৰে হয়। এবাৰো হৈছে আমাৰ অধিৱেশন আৰু এই অধিৱেশনত আমাৰ সাংবাদিকৰ সমস্যা অসমৰ সাংবাদিকতাৰ যিবিলাক সমস্যা সাংবাদিকতাৰ ওপৰত যিবোৰ আক্ৰমণ আহিছে তথা আমাৰ সাংবাদিকতাক নিয়ন্ত্ৰণ কৰাৰ কাৰণে চৰকাৰে যি প্ৰেছাৰ এটা চলাইছে এই গোটেই বিষয়বস্তুবোৰৰ ওপৰত আমি আলোচনা আজি কৰিম আৰু সাংবাদিকৰ সা সুবিধা সাংবাদিকৰ পেঞ্চন মেডিকেল এছিষ্টেঞ্চ চৰকাৰৰ পৰা কি ধৰণে তেওঁলোকে দিয়ে এই আটাইবোৰ বিষয়ে আমি আলোচনা কৰিম আৰু সাংবাদিকৰ ৱৰ্কিং কণ্ডিশ্যন আমাৰ এখন আইন আছিলে ৱৰ্কিং কণ্ডিশ্যন অফ জাৰ্নেলিষ্ট আইন বুলি সেই আইনখন এতিয়া নতুন লেবাৰ কোড হৈছে সেই আইনখন এতিয়া প্ৰয়োগ হোৱা নাই কিন্তু আমি বিচাৰোঁ যে সেই আইনখনৰ অধীনত সাংবাদিক আৰু অসাংবাদিক যিবিলাক সাংবাদিক কৰ্মী আছে অসাংবাদিক কৰ্মী মানে এটা প্ৰেছত সাংবাদিকৰ উপৰিও মেচিন চলোৱা যিবিলাক বা বিভিন্ন ধৰণৰ ক্লাৰিকেল কাম কৰা মানুহ থাকে তেওঁলোকক অসাংবাদিক আমি মিডিয়া ৱৰ্কাৰ বুলি কওঁ। তেওঁলোকৰ সুৰক্ষাৰ কাৰণে চৰকাৰে বিভিন্ন ধৰণৰ কি ব্যৱস্থা লয় তেওঁলোকে এতিয়া লোৱা নাই আমি বিচাৰিছোঁ যে চৰকাৰে তেনেধৰণৰ এটা ব্যৱস্থা গ্ৰহণ কৰিব আৰু আটাইতকৈ ডাঙৰ কথা হ'ল আজিৰ দিনত যে সাংবাদিকৰ স্বাধীনতা কথা কোৱাৰ স্বাধীনতা বা বাতৰি প্ৰকাশ কৰাৰ স্বাধীনতা ইয়াৰ ওপৰত বিভিন্ন ধৰণৰ এটা হেঁচা আৰু এটা আক্ৰমণ আমাৰ আহিছে যে চৰকাৰক যদি আমি ক্ৰিটিচাইজ কৰোঁ সমালোচনা কৰোঁ তেতিয়াহ'লে চৰকাৰে আমাৰ সাংবাদিককেই হওক বা সাধাৰণ নাগৰিকেই হওক তেওঁলোকৰ ওপৰত এটা যাতে সমালোচনা কৰিব নোৱাৰে তেনেধৰণৰ এটা হেঁচা দিয়ে গ্ৰেপ্তাৰ কৰে বা বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে। আমি আমাৰ ইণ্ডিয়ান জাৰ্নেলিষ্ট ইউনিয়নৰ মই সভাপতি হয় আমি সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত এনেকুৱা ধৰণৰ যিবিলাক ঘটনা ঘটি আহিছে সিদিনা এগৰাকী সাংবাদিকে উত্তৰ প্ৰদেশৰ এগৰাকী হায়াৰ ছেকেণ্ডাৰী মিনিষ্টাৰ মহিলা গুলাব আলী তেখেতক প্ৰশ্ন সুধিছিল যে আপুনি নিৰ্বাচনৰ সময়ত এইবোৰ প্ৰতিশ্ৰুতি দিছিলে কিন্তু সেইবোৰ কিয় পালন হোৱা নাই আমাৰ ৰাস্তা ঘাট আপুনি ভাল কৰিম বুলি কৈছিলে কিয় ভাল হোৱা নাই তেতিয়া তেওঁ সেইবিলাক প্ৰশ্নত তেওঁ এম্বেৰাছড হৈ পেলাই তেওঁ পুলিচত এখন FIR দিছে যে এই সাংবাদিকগৰাকীয়ে মানে মোক আমাৰ কাম কাজত চৰকাৰী কাম কাজ পৰিচালনাত মানে বাধা সৃষ্টি কৰিছে আৰু তেওঁ গ্ৰেপ্তাৰ কৰিছে পুলিচে যে সাংবাদিকে যদি এজন ৰাজনীতিকক বা মন্ত্ৰীক প্ৰশ্ন কৰে সেই প্ৰশ্নটো তেওঁৰ এটা ডিউটিৰ ভিতৰত পৰে আৰু তেওঁ ডিউটি কৰাৰ কাৰণে যদি তেওঁ গ্ৰেপ্তাৰ কৰে তেতিয়াহ'লে বুজিব লাগিব যে আমাৰ দেশত সাংবাদিকৰ স্বাধীনতা সংকুচিত হৈ আহিছে। আমি আশা কৰিম যে চৰকাৰে এনে পৰিস্থিতিৰ সৃষ্টি নকৰে তেওঁলোকে মুক্ত সাংবাদিকতাক যাতে তেওঁলোকে মূল্য দিয়ে আৰু সেইমতে যাতে আমাক সাংবাদিকতা কৰিবলৈ দিয়ে। बरपेटा रोडनि मुरी बाजारनि बरपेटा पुलिस थानानि खोलाहा थानाय दावला हटेलनि साखाथियाव गोदानै R&D मेडिकेल मुंनि गोदानै गंसे देहा फाहामसालि खुलिदों। बे देहा फाहामसालियाव गोबां बेमारफोरखौ नायनाय जागोन जेरैहाय डायबिटिस लोमजानाय साजानाय आथिं आखाइ मोदोमाव सानाय सुनाय भां गान्जा डेन्ड्राइट ड्राग्स बायदि फेग्रा मुवा लानाय फेग्रा मुवा मोनाब्ला हमथानो हायै जानाय बायदि बायदि गोबां बेमारफोरखौ बे देहा फाहामसालियाव फाहामथाय होनाय जागोन। बे देहा फाहामसालियाव फाहामथाय होनो थाखाय गुवाहाटीनिफ्राय मोजां डक्टर फैगोन आरो बेयाव मुलिफोरखौ खम बेसेनावनो मोननो हागोन। R&D मेडिकेलाव फाहामथाय लाफैनो थाखाय गाहायनि जानबुं नाम्बाराव जगाजग खालामनो हागोन। जानबुं नाम्बारा जाबाय 8099
480 118